আপোনাৰ হাতত যদি লাখ লাখ টকা নাথাকে তেন্তে ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিব নেকি? নহয় বন্ধুসকল, ব্যৱসায় আৰম্ভ কৰিবলৈ সদায় ডাঙৰ পুঁজি নালাগে। লাগে এটা ভাল আইডিয়া, অলপ সাহস, নিজৰ অঞ্চলটোৰ চাহিদা বুজি পোৱাৰ ক্ষমতা আৰু প্ৰতিদিনে কৰা মানসিকতা। যে আমাৰ গাঁও অঞ্চলত এনেকুৱা বহু সৰু ব্যৱসায় আছে যিবোৰ কম পুঁজিৰে আৰম্ভ কৰি লাহে লাহে ডাঙৰ ব্যৱসায়লৈ পৰিণত কৰিব পাৰিছে। যে আজি আমি চাম অসমৰ বাবে কম খৰচত আৰম্ভ কৰিব পৰা 5টা ব্যৱসায়িক আইডিয়া। এই ভিডিঅ'টো শেষলৈ চাব, কাৰণ শেষৰ আইডিয়াটো বিশেষকৈ সেইসকলৰ বাবে যিসকলে মোবাইল আৰু কম্পিউটাৰ ব্যৱহাৰ কৰিব জানে। নাম্বাৰ 8, অসমীয়া পিঠা লাডু আৰু ঘৰুৱা খাদ্যৰ কোল্ড কিটচেন। এবাৰ ভাবকচোন যে আপোনাৰ ঘৰৰ পাকঘৰৰ পৰাই যদি এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰিলেহেঁতেন। অসমীয়া পিঠা, তিল পিঠা, নাৰিকল লাডু, আচাৰ, জলপান, এইবোৰ কেৱল খাদ্য নহয়, যে এইবোৰ আমাৰ অসমৰ সংস্কৃতি আৰু স্মৃতিৰ অংশ। গুৱাহাটী বা তিনিচুকীয়া থকা এজন মানুহে হয়তো নিজৰ গাঁৱৰ ঘৰৰ পিঠা সোৱাদ মনত পেলাইছে, কিন্তু প্ৰতিদিনে ঘৰত পিঠা বনোৱাৰ সময় নাই। ইয়াতে সৃষ্টি হয় ব্যৱসায়ৰ সুযোগ। আপুনি ঘৰৰ পৰাই এটা সৰু ক্লাউড কিচেন আৰম্ভ কৰিব পাৰে। প্ৰথমতে দোকান লোৱাৰ প্ৰয়োজন নাই। এটা ফেচবুক, ইনষ্টাগ্ৰাম পেজ বনাওক। হোৱাটছআপত অৰ্ডাৰ লওক। আপোনাৰ অঞ্চলৰ ভিতৰত লোকেল ডেলিভাৰী দিয়ক। ধৰি লওক প্ৰতিদিনাই 10টা অৰ্ডাৰ আহিল। তাৰ পিছত গ্ৰাহকৰ ফিডবেক লৈ খাদ্যৰ মান উন্নত কৰক। বিশেষকৈ বিহু, বিয়া, জন্মদিন, পূজা আৰু বিভিন্ন উৎসৱৰ সময়ত এই ব্যৱসায়ৰ চাহিদা বৃদ্ধি পাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, কেৱল ঘৰুৱা বুলি ক'লেই ব্যৱসায় সফল নহয়। ছাদ, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পেকেজিং আৰু সময়ত ডেলিভাৰী, এই 4টা আপোনাৰ ব্ৰেণ্ড থাকিব লাগিব। এটা সৰু পাকঘৰে হয়তো এদিন আপোনাৰ নিজৰ ফুড ব্ৰেণ্ডৰ আৰম্ভ কৰিব পাৰে। নাম্বাৰ 2, অসমৰ লোকেল প্ৰডাক্টছ বিজনেছ। এতিয়া আহোঁ দ্বিতীয় আইডিয়ালৈ। অসমৰ মাটিত বহু মূল্যৱান সামগ্ৰী উৎপাদন কৰা হয়। চাহপাত, জহা চাউল, বিভিন্ন স্থানীয় খাদ্য সামগ্ৰী, মৌ, আচাৰ, মছলা। আপোনাৰ অঞ্চলত যিটো সহজে পোৱা যায় সেইটোকেই ব্যৱসায়িক প্ৰডাক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে। ধৰি লওক আপোনাৰ গাঁৱত ভাল মানৰ জহা চাউল পোৱা যায়। আপুনি কৃষকৰ পৰা সামগ্ৰী সংগ্ৰহ কৰি ভালদৰে পেকেট কৰি বিক্ৰী কৰিব পাৰে। কিন্তু আজিৰ যুগত কেৱল দোকানত বিক্ৰী কৰিলেই নহ'ব, অনলাইন ব্ৰেণ্ডিং কৰিব লাগিব। ইনষ্টাগ্ৰাম, ফেচবুকত সৰু সৰু ভিডিঅ' বনাওক, যে দেখুৱাওক সামগ্ৰীটো ক'ৰ পৰা আহিছে, কেনেকৈ উৎপাদন কৰিছে, কোনে বনাইছে আৰু ইয়াৰ বিশেষত্ব কি। মানুহে কেৱল প্ৰডাক্ট নিকিনে, মানুহে ষ্টৰী কিনে। অসমৰ গাঁৱৰ পৰা আপোনাৰ ঘৰলৈ এনেকুৱা এটা ব্ৰেণ্ড ষ্টৰী সৃষ্টি কৰিব পাৰিলে অসমৰ বাহিৰত থকা অসমীয়াসকলৰ মাজতো আপোনাৰ সামগ্ৰীৰ বাবে বজাৰ সৃষ্টি হ'ব পাৰে। কিন্তু খাদ্য বা কৃষিজাত সামগ্ৰী বিক্ৰী কৰাৰ আগতে প্ৰয়োজনীয় খাদ্য ব্যৱসায়িক পঞ্জীয়ন, পেকেজিং আৰু লেবেলিং নিয়ম মানি চলাটো অতি গুৰুত্বপূৰ্ণ। মোবাইল ৰিপেয়াৰিং আৰু এচেছৰিজ। যেতিয়া ভাবক আপোনাৰ গাঁৱত এটা মোবাইল নষ্ট হ'ল, মানুহজনে কি কৰিব? চহৰলৈ যাব লাগিব। ইয়াতে আছে তৃতীয় ব্যৱসায়ৰ সুযোগ, মোবাইল ৰিপেয়াৰিং আৰু এচেছৰিজ শ্বপ। আজিৰ সময়ত মোবাইল মানুহৰ দৈনন্দিন জীৱনৰ এটা অংশ। স্ক্ৰীন গাৰ্ড, মোবাইল কভাৰ, চাৰ্জাৰ, কেবল, এয়াৰফোন, পাৱাৰ বেংক, এইবোৰ চাহিদা সদায় থাকে। আপুনি প্ৰথমে ৰিপেয়াৰিঙৰ ট্ৰেইনিং লৈ সৰু এটা কাউণ্টাৰৰ পৰা আৰম্ভ কৰিব পাৰে। আৰু কেৱল ৰিপেয়াৰিঙৰ ওপৰত নিৰ্ভৰ নকৰি এচেছৰিজো বিক্ৰী কৰিব পাৰে। এটা ভাল লোকেশ্যন, বিশ্বাসযোগ্য ছাৰ্ভিচ আৰু সঠিক দাম, এই 3টা থাকিলে লোকেল কাষ্টমাৰ ধৰি ৰাখিব পাৰিব। দিনে 1000ৰ পৰা 15 টকা লাভ নিশ্চিত বুলি ভাবি ব্যৱসায় আৰম্ভ কৰিব নালাগে। লাভ আপোনাৰ লোকেশ্যন, স্কিল, কাষ্টমাৰৰ সংখ্যা, প্ৰডাক্ট মাৰ্কেটিং আৰু কম্পিটিশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰথম লক্ষ্য হওক গ্ৰাহকৰ বিশ্বাস জয় কৰা। এজন সন্তুষ্ট কাষ্টমাৰে হয়তো আপোনাৰ 5জন কাষ্টমাৰ আপোনাৰ দোকানলৈ আনিব পাৰে। 4 নম্বৰ আইডিয়াটো হৈছে সম্পূৰ্ণ বেলেগ। এইটো হৈছে লাইভ ষ্টক ফাৰ্মিং। অসমৰ বহু গাঁও মাটি, ঘাঁহ আৰু কৃষি পৰিৱেশ আছে। আপুনি বৃহৎ ফাৰ্মেৰে আৰম্ভ কৰিব নালাগে। সৰু পৰিসৰিত গৰু, ছাগলী বা হাঁহ পালনৰ পৰা আৰম্ভ কৰিব পাৰে। কিন্তু ইয়াত এটা কথা অতি গুৰুত্বপূৰ্ণ, পশুপালন মানে
সহজে এটা উপাৰ্জন নহয়। ইয়াৰ বাবে খাদ্য, টিকা, পশু চিকিৎসা, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বজাৰৰ জ্ঞানৰ প্ৰয়োজন আছে। আগতে হিচাপ কৰক, এটা পশুৰ খাদ্যৰ খৰচ কিমান, চিকিৎসকৰ সম্ভাৱ্য খৰচ কিমান, বিক্ৰী কৰা বজাৰ ক'ত, আৰু আপুনি লোকচান হ'লেও কিমান দিন ব্যৱসায়টো চলাই নিব পাৰিব। আৰু এটা ভাল দিশ হৈছে পশুৰ গোবৰক জৈৱিক সাৰ বা কম্পোষ্ট হিচাপে ব্যৱহাৰ কৰি অতিৰিক্ত মূল্যত বিক্ৰী কৰিব পাৰিব। কিছুমান চৰকাৰী আঁচনি বা ঋণ সহায়তো যোগ্যতাৰ ভিত্তিত উপলব্ধ হ'ব পাৰে, কিন্তু ছাবচিডিৰ ওপৰত সম্পূৰ্ণ ব্যৱসায়ৰ পৰিকল্পনা নকৰিব। আগতে বিজনেছ মডেল, তাৰ পিছত ছাবচিডি। নাম্বাৰ 5, ডিজিটেল ছাৰ্ভিচ চেণ্টাৰ। এতিয়া আহিল আমাৰ 5 নম্বৰ আৰু আধুনিক আইডিয়া, ডিজিটেল ছাৰ্ভিচ চেণ্টাৰ। এই ব্যৱসায়ৰ বাবে আপোনাৰ হাতত এটা লেপটপ বা কম্পিউটাৰ, প্ৰিণ্টাৰ, ইণ্টাৰনেট কানেকশ্যন আৰু ছফ্টৱেৰ থাকিলে আৰম্ভ কৰিব পাৰি। যে লোকেল মানুহক বিভিন্ন ডিজিটেল ছাৰ্ভিচ দিব পাৰে। অনলাইন ফৰ্ম ফিলআপ, CV তৈয়াৰ, প্ৰিণ্ট আৰু স্ক্ৰীন, ডকুমেণ্ট ছাৰ্ভিচ, পোষ্টাৰ ডিজাইন, ফটো এডিটিং, ভিডিঅ' এডিটিং, ছ'চিয়েল মিডিয়া কণ্টেণ্ট তৈয়াৰী কৰা। আপুনি যদি মোবাইলত ৰিলছ এডিট কৰিব জানে, তেন্তে আপোনাৰ নিজৰ গাঁও বা চহৰৰ দোকানবোৰত কাষ্টমাৰ হ'ব পাৰে। এটা কাপোৰ দোকান, এটা ৰেষ্টুৰেণ্ট, এটা মোবাইল শ্বপ, এটা বিউটি পাৰ্লাৰ, এটা কোচিং চেণ্টাৰ, যে এটা সৰু বিজনেছ পেজ, তেওঁলোকৰ বাবে শ্বৰ্ট ভিডিঅ', পোষ্টাৰ অথবা ছ'চিয়েল মিডিয়া কণ্টেণ্ট তৈয়াৰ কৰা ছাৰ্ভিচ চাৰ্জ ল'ব পাৰে। ধৰি লওক আপুনি প্ৰথমতে কম দামত ছাৰ্ভিচ আৰম্ভ কৰিলে। কেইজনমান লোকেল বিজনেছৰ ভাল ৰিজাল্ট আহিল। সেই ৰিজাল্টকে আপোনাৰ পৰ্টফলিঅ' হিচাপে ব্যৱহাৰ কৰিব পাৰে। আৰু এইটো মনত ৰাখিব, আপুনি যি কাম বিনামূলীয়াকৈ বহুদিন কৰি থাকে, সেই কামটোৱে এদিন আপোনাৰ বিজনেছৰ স্কিল হৈ পৰিব পাৰে। এই 5টা ব্যৱসায়ৰ ভিতৰত কোনটো আটাইতকৈ আপোনাৰ ভাল লাগিছে? সঁচা উত্তৰটো হ'ল, আপোনাৰ বাবে যিটো উপযুক্ত সেইটোৱেই আটাইতকৈ ভাল। কাৰোবাৰ হাতত পাকঘৰৰ স্কিল আছে, কাৰোবাৰ কৃষি জ্ঞান আছে, কাৰোবাৰ মোবাইল ৰিপেয়াৰিঙৰ স্কিল আছে, আন কোনোবাই কম্পিউটাৰ আৰু ভিডিঅ' এডিটিং জানে। সেয়েহে আন মানুহকে কি কৰি সফল হৈছে তাক দেখি হুবহু কপি নকৰিব। নিজকে এটা প্ৰশ্ন কৰক, মোৰ ওচৰত কি আছে? মাটি আছে, স্কিল আছে, মোবাইল আছে, ঘৰৰ পৰা কাম কৰা সুবিধা আছে, লোকেল প্ৰডাক্ট আছে। এই প্ৰশ্নবোৰৰ উত্তৰে আপোনাৰ বিজনেছৰ আইডিয়া বিচাৰি উলিওৱাত সহায় কৰিব। বহু মানুহে কয়, মোৰ হাতত টকা নাই, সেয়েহে মই ব্যৱসায় কৰিব নোৱাৰো। কিন্তু বহু সময়ত সমস্যাটো টকাৰ অভাৱ নহয়। সমস্যাটো হৈছে আৰম্ভ কৰা সাহসৰ অভাৱ। যে সৰুৰে আৰম্ভ কৰক, প্ৰথমে কাষ্টমাৰ বিচাৰক, প্ৰথম প্ৰডাক্ট বিচাৰক, প্ৰথম লাভটো উপাৰ্জন কৰক, তাৰ পিছত সেই লাভ আকৌ বিজনেছত লগাওক। এদিনতে ডাঙৰ ব্যৱসায়ী হ'ব নালাগে, কিন্তু অলপ আগবাঢ়িব লাগিব। যে আপোনাৰ মতে এই 5টিৰ ভিতৰত অসমৰ বাবে কোনটো বিজনেছ আইডিয়া আপোনাৰ মতে ভাল লাগিছে? কমেণ্টত 1, 2, 3, 4 বা অথবা 5 লিখি জনাওক। আৰু এনেকুৱা অসমীয়া বিজনেছ আৰু মটিভেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মনত ৰাখিব, সৰু আৰম্ভণি কেতিয়াবা ডাঙৰ সফলতাৰ প্ৰথম খোজ হয়। তো ধন্যবাদ।